নমস্কাৰ প্ৰবী ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই প্ৰবীয়ে স্বাগত জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমাৰো ভালেই আৰু বৰ্তমান মই ভাত পানী খাই মেলি আজৰি হ'লোঁ। হৈ পেলাই মই বিচনাত এতিয়া বহি আছোঁ। ল'ৰা ছোৱালী দুটা ওপৰত আছে, তাৰ আইতাকৰ ওচৰত আছে। তাহাঁতে দিনৰ ভাত পানী সকলোখিনি ওপৰতেই খায়। মোৰ দিনৰ কাৰণে সিহঁতৰ টেনশ্যন নাই আৰু মাত্ৰ মই আৰু মোৰ মিষ্টাৰেহে তলতে বনাই মেলি খাব লাগে। ৰাতি খালি তাহাঁতৰ দায়িত্ব মোৰ ওপৰতেই আছে, যিহেতু ৰাতি সেইটো কাৰণে তাহাঁতলৈও মই কৰিব লাগে সকলোখিনি। আজি মই আপোনালোকৰ ওচৰত এটা বিউটি টিপছ মানে মোৰ নিজে মই ইউজ কৰা মানে এটা এল'ভেৰাৰ বিউটি টিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই বিউটি টিপছটো মই মইশ্চাৰাইজাৰ হিচাপে ইউজ কৰোঁ, যিহেতু মই প্ৰত্যেক সময়তে মইশ্চাৰাইজাৰ ইউজ নকৰোঁ। মই ক'ৰবাত ওলাই গ'লেহে মইশ্চাৰাইজাৰ মানে লগাওঁ। মই যিহেতু ঘৰতেই থাকোঁ বেছিভাগ সময়, যিহেতু মই হাউচৱাইফ হয়, গৃহিণী হয় মই, সেইকাৰণে মই ঘৰত থকা সময়খিনি গা পা ধুই আহি প্ৰথমতে সেই এল'ভেৰাৰ এইটো জেলটো লগাওঁ মুখত, লগাই পেলাই অলপ সময় শুকাবলৈ দি তাৰপিছত মই লিপষ্টিক কাজল যি লগাই লওঁ। বাকী তাৰ বাহিৰে মই মুখত অইন একোৱেই ইউজ নকৰোঁ, একো ক্ৰীম চিম ইউজ নকৰোঁ। ক'ৰবাত গ'লেহে মই মইশ্চাৰাইজাৰ অকণমান সানি ছানস্ক্ৰীণ অকণ ইউজ কৰোঁ। বাকী অইন একো ক্ৰীমেই মই ইউজ নকৰোঁ। বিশেষ বিয়া পানী গ'লে বেলেগ কথা। আৰু এতিয়া মই ব'লক আপোনালোকক দেখুৱাওঁ মই এল'ভেৰাটো কেনেকৈ কৰি কেনেকৈ মই মুখত লগালোঁ। আৰু তাৰ লগতে মই অমৰা আচাৰ বনাইছোঁ। অমৰা আচাৰ বনালোঁ মানে মই মছলা চছলা ভাজি মেলি পিচি মেলি অলৰেডি ল'লোৱেই, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। এতিয়া মই মাত্ৰ মছলাখিনি অমৰাখিনি মিক্স কৰিবলৈহে আছে, সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মই যিহেতু ইউটিউবত নতুন, প্ৰথম আহিছোঁ মই ইউটিউবৰ দুনিয়াখনত, মোৰ এয়া প্ৰথম মানে খোজ। আশা কৰোঁ মই যিখিনি ভিডিঅ' দিছোঁ সেই যিখিনি ভিডিঅ' দিম বা এই ভিডিঅ'টো যাতে আপোনালোকে লাইক কৰে, কমেণ্ট কৰে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কিবা যদি মোৰ ভিডিঅ'ত যদি আপোনালোকে ভুলো দেখে বা কিবা ক'বলগীয়া থাকে প্লিজ কমেণ্টত জনাব মোক। আৰু মোৰ ইউটিউবৰ দুনিয়াখনত আগবাঢ়ি যোৱাত যাতে আপোনালোকে সহায় সহযোগিতা আগবঢ়ায়, এয়াই মই আপোনালোকৰ ওচৰত অনুৰোধ। তেতিয়াহ'লে আৰু দেৰি নকৰোঁ, ব'লক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰিপ্টটো বনাবৰ কাৰণে মই প্ৰথমে এল'ভেৰা পাতটো ভালদৰে ধুই মেলি ল'লোঁ। এতিয়া জেলখিনি উলিয়াই ল'ম। মই উলিয়াই লৈ পেলাই জেলখিনি এখন প্লেটত লৈ ভালদৰে মই মোহাৰি ল'ম, ধুনীয়াকৈ মিক্স কৰি ল'ম। অকণমান পানীও দি দিম। তাৰপিছত এইখিনি মই এখন আইচ প্লেটত ভৰাই পেলাই গোটেই ৰাতিটোৰ কাৰণে মই ফ্ৰিজত এল'ভেৰাটো কাটি ইয়াৰ জেলটো উলিয়াই এইখিনি মই আইচ কিউবত ফ্ৰিজত ভৰাই থৈ দিলোঁ। আৰু আজি এইকেইটা মই উলিয়াই আনিছোঁ। এতিয়া মই গা ধুই আহিলোঁ। ৰাতিপুৱা নাস্তা চাস্তা কৰা হৈ গ'ল। হৈ পেলাই মই আজি গা ধোৱা অলপ দেৰিয়েই হ'ল। এতিয়া গা ধুই আহিলোঁ। আহি মই কাপোৰ পিন্ধিয়ে চিধা মই এতিয়া মুখত এইটো সানিম, গোটেই মুখখন সানিম। একচুৱেলি এইটো সানে মইশ্চাৰাইজাৰ কাম কৰে এইটোৱে। আমি যিহেতু মই এতিয়া ঘৰতে থাকোঁ, ক'তো ওলাই মেলি যোৱা নহয়, সেইকাৰণে ডেইলি মই মইশ্চাৰাইজাৰ ইউজ নকৰোঁ। মই এইটো নেচাৰেল মইশ্চাৰাইজাৰ ইউজ কৰোঁ। মই এনেকৈ এল'ভেৰা কাটি মই ফ্ৰিজত ভৰাই থৈ দিওঁ আৰু পিছদিনাখন এনেকৈ গা ধুই আহি অইন বস্তু মুখত একো নাসানো, মাত্ৰ এইটোৱে এনেকৈ সানি পেলাই থৈ দিওঁ। ডিঙিয়ে চিঙিয়ে চবতে সানো মই, ডিঙিয়ে চিঙিয়ে সকলোতে সানি মেলি এইখিনি মই এনেকৈ শুকাবলৈ দিম। এইখিনি মই এনেকৈ শুকাবলৈ দিম। গোটেই মুখখনতে মই সানিলোঁ, সানি পেলাই এইখিনি মই শুকাবলৈ দিম। আৰু শুকোৱাৰ পিছত মই যি সেন্দুৰ ল'ম বা ফুট ল'ম, যিখিনি কৰিব লাগে সেইখিনি কৰিম। আৰু মই একো মুখত নাসানো এতিয়া দিনটো, মাত্ৰ এইখিনিয়ে এনেকৈ সানি থৈ দিম। মইশ্চাৰাইজাৰ কাম কৰে যিহেতু এইখিনি। আৰু এটা কথা আপোনালোকক জনাই থওঁ, আপোনালোকে ক'ৰবাত যদি গৰমৰ দিনত, বিশেষকৈ গৰমৰ দিনত যদি আপোনালোকে ক'ৰবাত ফুৰিবলৈ যায়, তেতিয়াহ'লে আপোনালোকে মুখত যি মেকআপেই কৰক, যি বস্তুৱে সানক, তাৰ প্ৰায় 5 মিনিটৰ আগত যদি এনেকুৱা এল'ভেৰা আইচ ক্ৰীমটো আপোনালোকে মুখত লগাই অলপ দেৰি থৈ দিয়ে, তেতিয়াহ'লে আপোনালোকে মেকআপটো কৰাৰ পিছত আপোনালোকে নেঘামে আৰু আপোনালোকৰ মেকআপটো যেনেকৈ কৰে তেনেকৈ হৈ থাকিব। এতিয়া মই যাওঁ ভাত পানী বনাওঁগৈ। অমৰা আচাৰখিনি বনাবৰ কাৰণে মই এয়া লৈছোঁ। ইয়াত আছে আপোনাৰ জিৰা, ধনিয়া, মেথি, গোটেইকেইটা মই ভালকৈ ভাজি ল'লোঁ কেৰাহীত। ভাজি লোৱাৰ পিছত মই পিচিলোঁ, মিক্সিত পিচি ল'লোঁ। তাৰপিছত এয়া আছে মিঠা চপ মই এয়াও পিচি লৈছোঁ।
আৰু এয়া হৈছে ক'লা সৰিয়হ মই এইখিনি পিচি লৈছোঁ আৰু এয়া জলকীয়া গুড়িটো মই ৰং হ'বৰ কাৰণে মই তীখা লালটো ইউজ কৰিছোঁ এভাৰেষ্টৰ আৰু এয়া 1 কাপৰ জোখাৰৰ তেল দিছোঁ। এতিয়া মই প্ৰথমে তেলখিনি গৰম কৰিম আৰু ইয়াত মই আৰু কেইটামান বস্তু এড কৰিম, তেতিয়াহ'লে অলপ চাই দিম। এয়া মই কেৰাহী গৰম কৰিছোঁ, কেৰাহীখন প্ৰায় গৰম হৈছে। মই আপোনালোকক জনাওঁ যে মই বেছিভাগেই মানে লোহাৰ কেৰাহীখনে ইউজ কৰোঁ, কিয়নো লোহাৰ কেৰাহীত বনোৱা খোৱা বস্তু ভাল বুলি কোৱা শুনো। ৰাজীৱ দীক্ষিতৰ চেনেলবোৰ মই চাই থাকোঁ, সেইকাৰণে তেখেতেও কৈছে যে লোহাৰ কেৰাহীত বনোৱা খোৱাটো ভাল, সেইকাৰণে মই সেই লোহাৰ কেৰাহীখন ইউজ কৰোঁ। আপোনালোকে কি কয় আপোনালোকে কমেণ্টত জনাব, ভাল নে বেয়া। মই ভাল বুলি ভাবোঁ, সেইকাৰণে মই ইউজ কৰোঁ। এতিয়া মই কেৰাহীখন প্ৰায় গৰম হ'ল, ইয়াত মই এতিয়া কাপ তেল দি দিম। পাঁচফোৰণ দি দিছোঁ। আৰু মই অলপমান হালধি দি দিম। এইখিনি অমৰা মই ধুনীয়াকৈ ধুই মেলি ৰ'দত দিলোঁ, নিমখ হালধি সানি ৰ'দত দি থ'লোঁ। মই পাছে অলপ বেছিকৈ ৰ'দত দিয়া হ'ল কাৰণে বস্তুটো অলপ বেছি গলি হ'ল। আপোনালোকে অলপ কম 1 ঘণ্টা বা 1.5 ঘণ্টা সময় ৰ'দত দিলেই হৈ যাব। মই অলপ বেছি ৰ'দত দিয়াই হৈ গ'ল। আপোনালোকে মন কৰিলে অমৰাটো 2ফাল বা 4ফালো কৰি দিব পাৰে। মই কিন্তু গোটাকৈ বনাইছোঁ। মই এনেকৈ বনাই ভাল লাগে। কেতিয়াবা মই ফালিও বনাওঁ, কেতিয়াবা মই গোটাকৈও বনাওঁ। মই এটা পাত্ৰ লৈছোঁ ষ্টীলৰ, মিক্স কৰিবৰ কাৰণে। অমৰাখিনি মই ইয়াত দি দিম গোটেইখিনি। এতিয়া মই ইয়াত এই জিৰা, ধনিয়া, মেথি এই সকলোখিনি মিশ্ৰণ দি দিছোঁ। তাৰপিছত ইয়াত মই দি দিম এতিয়া মিঠা চপ। তাৰপিছত মই দিম সৰিয়হ পিচাখিনি, বেছি মিহিকৈ পাউডাৰে নিপিচিলেও হ'ব সকলো মছলা। ইয়াৰ পিছত মই দি দিম জলকীয়া গুড়িখিনি। তাৰপিছতে মই যিহেতু নিমখ দিছিলোঁৱেই, তথাপিও অকণমান নিমখ দি দিছোঁ। নিমখটো দিয়াই আছে বাৰু, অলপমান দিব, 1 চামুচমান দিব নিমখ মাত্ৰ। এতিয়া গোটেইখিনি তেলখিনি মই গৰম কৰি থৈছোঁ, তেলখিনি ঠাণ্ডা হোৱালৈকে ফুটি মই এইখিনি মিক্স কৰিম এতিয়া। ঠিক আছে, কেৰাহীৰ তেলখিনি প্ৰায় ঠাণ্ডাই হ'ল, বেছি অকণমান গৰমটো আছে, বেছি গৰম নাই, ধুনীয়া নিচিনা হ'ল। মই এইখিনি দি দিলোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিম তেলৰ লগত। প্ৰত্যেকটো অমৰাৰ ভিতৰত মই অমৰাখিনি কচি দিছোঁ, যিহেতু অমৰাৰ ভিতৰতে মছলাটো ধুনীয়াকৈ যাতে সোমাই যায়, মানে এইখিনি ভালকৈ মিক্স কৰি লওঁ। মই হাতেৰেই মিক্স কৰি বেছিভাগ, খালি এতিয়া ছোৱালীজনী যিহেতু এতিয়া বৰ্তমান ঘৰতে আছে, তাই আইতাকৰ ঘৰত থাকিবলৈ হ'লে চিন্তা নাছিলে, এতিয়া ঘৰত আছে আৰু হাতেৰে মিক্স কৰিলে হাতখন জ্বলা হৈ থাকে। তাই ঘপককৈ চুইলে তাই কিবা চকুৱে ঘপচে লাগি গ'লে হাতটো পুৰিব পাৰে, সেইকাৰণে ইউজ কৰিছোঁ। তাইৰ ঘৰত থাকিলে, আইতাকৰ লগত থাকিলে মই হাতেই মিক্স কৰোঁ। ভালকৈ মিক্স কৰি লওঁ। এইখিনি মছলাখিনি মোৰ মিক্স কৰা প্ৰায় হৈ গ'ল। এতিয়া বৈয়াম দিছোঁ, ধুনীয়াকৈ মই ধুই মেলি বৈয়ামটো ৰ'দত অকণমান দেৰি শুকুৱাই ল'লোঁ। আৰু এতিয়া মই এই গোটেই মছলাখিনি ইয়াত বৈয়ামৰ ভিতৰত ভৰাই লৈ এইখিনি অমৰা আচাৰ মোৰ হৈ গ'ল, মই বটলত ভৰাই দিলোঁ। এইখিনি মই এতিয়া প্ৰায় 1 সপ্তাহমান ৰ'দত দিম। তাৰপিছত তেতিয়াহে মানে ধুনীয়াকৈ অমৰাৰ ভিতৰত ইয়াৰ মছলাখিনি আৰু তেলখিনি মিক্স হ'ব। আৰু
আৰু প্ৰয়োজন বোধ কৰিলে আৰু অকণ তেল গৰম তেল ঠাণ্ডা কৰি লৈ পিছত দিবও পাৰোঁ। তেলটো কম হ'লে আৰু এসপ্তাহমানৰ ৰ'দত দিয়াৰ পিছত সেইখিনি আমি খাব পাৰিম। আৰু এই অমৰা আচাৰটো আপোনাৰ প্ৰায় এবছৰমানলৈকে একো বেয়া নহয়। খালি ইয়াত ইউজ কৰিব নালাগে পানী চানী লাগি থকা চামুচ ইউজ কৰিব নালাগে, চাফা শুকান চামুচ ইউজ কৰিব লাগে। আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াত ভিনেগাৰো দি দিব পাৰে। মই কিন্তু ভিনেগাৰ দিয়া নাই এতিয়া। যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকে দিব পাৰে ভিনেগাৰ। আৰু যিখিনি মই এতিয়াতো গ'লেই পাৰে, কাইলৈ পৰা মই ৰ'দ দিয়া আৰম্ভ কৰিম, এসপ্তাহমান ৰ'দ দিম। আৰু কি জানে, এই বটলটো নহয় সাফৰখন নাইকিয়া। এই সাফৰখন নাই যিহেতু কাৰণে মোৰ মিষ্টাৰে মানে এনেকুৱা সাফৰখন আনি দিলে, কিন্তু বটলটোত ভালকৈ এতিয়া খোৱা নাইকিয়া সাফৰখন। সেয়েহে মই ভাবিছোঁ বেলেগ আকৌ সাফৰখন আনিব লাগিব, সেই বটলটো হিচাপত আনিব লাগিব। আৰু তেতিয়াহে মানে সাফৰখন ভালকৈ খাব। আৰু সাফৰখন যদি ঢিলা হৈ থাকে তেতিয়া মোৰ আচাৰটো হয়তো কিবা কিবি সোমাব পাৰে, পৰি যাব পাৰে। বা ৰ'দত থ'লেও সাফৰখন হঠাৎ আঁতৰি গ'লে তাত যি সোমাব পাৰে, ধূলি বালি কৰিব পাৰে। সেয়েহে মই সাফৰখন বেলেগকৈ আনিম বুলি ভাবিছোঁ। তেতিয়াহ'লে ঠিক আছে, আপোনালোকে আচাৰটোৰ ৰেচিপিটো আচাৰ বনাম গোটেইটোতো মই দিব নোৱাৰিলোৱেই, মোক গোটেইখিনি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। যিখিনি কৰিলোঁ সেইখিনি আপোনালোকে কেনেকুৱা পালে প্লিজ আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকৰ লগত যিটো বিউটি টিপছ আৰু অমৰা আচাৰটো বনোৱা ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ, আপোনালোকে আশা কৰোঁ ভাল পাইছে। ভাল পালেও আপোনালোকে মোক কমেণ্ট কৰি জনাব, বেয়া পালেও কমেণ্ট কৰি জনাব। খালি প্লিজ বেয়া কমেণ্ট নকৰিব, যিহেতু মই কৈছোঁ মই ইউটিউবত প্ৰথম। সেয়েহে যদি বেয়া কমেণ্ট কৰে মনটো ভাগি পৰে না, সেইকাৰণে প্লিজ আপোনালোকে কিবা যদি মোৰ ভুল হৈছে সেইখিনি শুধৰাই দিব। আৰু ইউটিউবৰ দুনিয়াখনত আগবাঢ়ি যোৱাত মই আপোনালোকে সহায় কৰিব, পুনৰবাৰ মই আপোনালোকক কৈছোঁ। তেতিয়াহ'লে আজি মোৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। প্লিজ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ আহোঁ তেতিয়াহ'লে।